কৃষ্ণ বুলি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো, কাৰণ আমি ওলাইছোঁ আমাৰ ওচৰতে থকা জালুক গাঁৱত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰা এখনি দিহানাম অনুষ্ঠানলৈ। আৰু আমাক নিমন্ত্ৰণ জনাইছিলে এই অনুষ্ঠানভাগীৰ কিছু দৃশ্যসমূহ সংগ্ৰহ কৰিবলৈ। মই কিন্তু ধুতি পাঞ্জাবী পিন্ধি বহুত ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন। ইতিমধ্যে আমি উপস্থিত হৈছোঁ এই জালুক গাঁৱৰ নামঘৰৰ প্ৰাংগণত। জালুক গাঁৱৰ কিন্তু নামঘৰভাগী বেছ ধুনীয়া কৰি থৈছে দেই। আচলতে কথা এটা, ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কয় যে, প্ৰমাণ এয়াই। আজি যদি ৰাইজে ওলাই নাহিলে হয় ইমান ধুনীয়া এভাগ নামঘৰ নহ'ল হয়। নামঘৰৰ মণিকূট ভাগিলৈকে চাওকচোন কিমান ধুনীয়াকৈ ৰাখিছে। বাহিৰ সুৰে গোটেই নামঘৰৰ পৰিৱেশটো নিতাল কৰি পেলাইছে। গোটেই দিহানাম ভাগি আপোনালোকৰ আগত দাঙি ধৰিব নোৱাৰিলেও কিছু অংশ আপোনালোকৰ আগত দাঙি ধৰিছোঁ, কাৰণ 1 মিনিটত ইমানেই হ'ব। বাৰু এতিয়া দিহানাম শেষ হ'ল, অকণমান পাতলা আহাৰ কৰিব দিছে ৰাইজে, তাকেই খাই লওঁ। আপোনালোকৰ লোভ লাগিছে নি আকৌ? লোভ নকৰিব, আপোনালোকৰো হ'ব। মানে আপোনালোকৰ ফালৰ পৰা মই অলপ খাই দিছোঁ নহয়। গোটা মগুকেইটা হাতত লৈ পেলাই চালিয়াকৈ হাঁহি এটা মাৰি আজিলৈ এৰিছোঁ দেই।